আজি আমাৰ সালাকাটি ব্লক কমিটি বিপিএফ ৰাজনৈতিক দলৰ সাধাৰণ সভা আমাৰ সালাকাটি ব্লক হিচাপে 68 মানে 68খন বুথ সেন্টাৰ আছে। ইয়াৰে 68খন বুথ কমিটিৰ 25 জনকৈ ইয়াত আমি ডেলিগেট আমি দিছোঁ আৰু আমাৰ 9খন প্ৰাইমাৰী আছে। আমাৰ 9খন প্ৰাইমাৰীৰ পৰা 100 জনকৈ আমি ইয়াত ডেলিগেট আমি মাতিছোঁ আৰু প্ৰত্যেকটা ইউথ ওমেন আৰু বিএছইউ 100 জনকৈ আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু ব্লক কমিটিৰ আমাৰ বিপিএফ ব্লক কমিটি, ব্লক কমিটি, ইউথ বুথ ব্লক কমিটি, বিএছইউ ব্লক কমিটি, ৰাজবংশী কোচ ৰাজবংশী বিপিএফ সেল ব্লক কমিটি, মাইনৰিটি সেল বিপিএফ ব্লক কমিটি আৰু আদিবাসী সেল বিপিএফ ব্লক কমিটিৰ আজি টোটেল ইয়াত 5400 জন ডেলিগেট ষ্ট্ৰেং ইয়াত উপস্থিত হৈছে আৰু সব মিলি পেলাই 5000 ডেলিগেট আজি ইয়াত পাৰ্টিচিপেট কৰিছে। ইয়াত খালি আমাৰ কৰ্মীসকলৰে মিটিং হয়। এই কৰ্মী সভাত আমি বুথ লেভেলত আমাৰ প্ৰত্যেকটা বুথ কৰ্মীসকলক, বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আমাৰ দলৰ সভাপতি মহোদয়ে ইতিমধ্যে 4জনকৈ এজন বুথ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু সদস্যসকল প্ৰত্যেকজনেই আমাৰ বিপিএফ কৰ্মীসকলক 4জনকৈ কৰ্মী সৃষ্টি কৰাৰ কাৰণে বা হাতত লৈ থাকিবৰ কাৰণে আজি নিৰ্দেশ কৰিছে। এই হিচাপত আমাৰ সালাকাটি ব্লকত আমাৰ নাইকমেও আমি 5000 কৰ্মী আমি আছোঁ। 5জন মানে 5000 কৰ্মীয়ে 4জনকৈ আমাৰ বিপিএফ কৰ্মীসকলক ধৰি ৰখাৰ কাৰণে মানে আমাৰ বিপিএফ কৰ্মীৰ লগত সদায় কাম কৰি যাবৰ কাৰণে আমি দায়িত্ব লৈছে আৰু আজি আমি সভাপতিৰ নিৰ্দেশ মতে আৰু আমি আজি দায়িত্ব পালোঁ। এই দায়িত্বখন প্ৰত্যেক কৰ্মীসকলেই, আমাৰ বিপিএফ প্ৰেমী কৰ্মীসকলে আমাৰ বিপিএফক ভাল পোৱা চেম্পিটাইজাৰ, বিপিএফৰ প্ৰতি, বিপিএফৰ আদৰ্শৰ প্ৰতি মানে সন্মান থকা মানে বিশ্বাস থকা এই সকলক বিপিএফৰ প্ৰতি সদায় মানে আদৰ্শৰ প্ৰতি যাতে তেওঁলোকে বিপিএফ হৈ থাকে তাৰ কাৰণে আমি আজিৰ পৰা এটা মনোবল আমি পালোঁ। এই মনোবল লৈ পেলাই আজি আমাৰ কৰ্মীসকলে ইয়াৰ পৰা নিজৰ গাঁও, নিজৰ বুথ লেভেলত, নিজৰ ঘৰত গৈ পেলাই সকলোৰে লগত বিপিএফৰ প্ৰতি আলোচনা কৰিব। আগন্তুক নিৰ্বাচনত যাতে আমি বিজয়ী হয় তাৰ কাৰণে প্ৰত্যেকটা আমাৰ কৰ্মীসকলক আজি এই সভাগৃহৰ পৰা আমি তেখেতসকলক নিৰ্দেশ দিছোঁ আৰু তেখেতসকলে আমাৰ সভাপতি হাগ্ৰামা মহিলাৰীদেৱৰ নিৰ্দেশ লৈ নিজৰ ঘৰত, নিজৰ গাঁৱত গৈ বিপিএফৰ প্ৰতি তেখেতসকলে ৰাইজৰ লগত কথা পাতিব, কাম কৰিব। আশা ৰাখিছোঁ সালাকাটি সমষ্টি হিচাপে আমি বহু সংখ্যক ভোট আগন্তুক MP ইলেকশ্যনত ভোটদান কৰাৰ কাৰণে এটা প্ৰচেষ্টা বুলি আজি এই সভাখন আমি পাতিছোঁ আৰু সেই সভাৰ জৰিয়তে সালাকাটি ব্লকত বহুত বিপিএফ কৰ্মী সৃষ্টি হ'ব আৰু বিপিএফ কৰ্মীসকলে বিপিএফৰ প্ৰতি কাম কৰি আমাৰ বিপিএফ দলৰ কেণ্ডিডেট তেখেতক বহু বিপুল ভোটত জিকাৱাৰ কাৰণে কাম কৰিব বুলি মোৰ আশা আছে। मोनसे गोजोनथाव खौरां, थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों।
2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। सोरजिलु गोसोखौ रंजाहोनो हारिनि राव थुनलाइ जौगाहोनो सोरजिलु गोसोखौ रंजाहोनो गायसननो